1986 চনৰ পাছত ৩৬ বছৰৰ পাছত ভাৰতীয় শিক্ষা নীতিত ব্যাপক ৰূপত পৰিৱৰ্তন কৰা হৈছে। এই নীতিটোৰ নাম ৰখা হৈছে NEP 2020 অৰ্থাৎ নিউ এডুকেশ্যন পলিচি 2020। সকলো নাগৰিক এই বিষয়ে জনাটো অত্যন্ত দৰকাৰী আৰু প্ৰয়োজনীয় বুলি মই ভাবোঁ। হেল্ল' বন্ধুসকল, মই এণ্টনি ৰত্ন স্বাগতম জনাইছোঁ আপোনালোকক আপোনালোকৰ লাভদায়ক মোৰ নতুন এণ্টনিছ টিচিং আছামিজ এডুকেশ্যন চেনেলটোলৈ। বন্ধুসকল, সকলোৱে জানিব লাগিব NEP কি। NEP হৈছে একটা ভাৰতীয় শিক্ষা পদ্ধতিত এটা পৰিৱৰ্তন, যি পৰিৱৰ্তন সমগ্ৰ ভাৰতবৰ্ষৰ শিক্ষা পদ্ধতিক প্ৰভাৱিত কৰিব। ফৰ্মাৰ ইছৰ চিফ কে কস্তুৰী ৰঞ্জনে এই পৰামৰ্শ আগবঢ়াইছিল ভাৰত চৰকাৰক, আৰু মোদী চৰকাৰে অৰ্থাৎ ভাৰতত লিড প্ৰধানমন্ত্ৰীত্বত এই বিলখন পাছ কৰা হয় সংসদত, যি বিলখনৰ নাম হৈছে নেশ্যনেল হায়াৰ এডুকেশ্যন বিল 2020। আৰু এই শিক্ষা পদ্ধতি 2021 চনৰ পৰা আৰম্ভ হ'ব। ইয়াৰ মডিউলটো কেনেকুৱা কি ধৰণৰ চেঞ্জ হৈছে বলক জানো এইটোৰ বিষয়ে। আমাৰ যোনটো আগৰ চিষ্টেম আছিলে সেইটো 10+2 আছিলে, য'ত আমাৰ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হৈছিলে। এতিয়া কিন্তু মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা নহয়, আৰু 9 to 12 একেলগত হ'ব, য'ত ছেমেষ্টাৰ চিষ্টেম থাকিব। প্ৰথমতে জানিব লাগিব ইয়াত বেছিক মডিউল যোনটো হয় 5+3+3+4 অৰ্থাৎ 5 বছৰ যোনটো শিক্ষা পদ্ধতি হ'ব। 5 বছৰত প্ৰাক প্ৰাথমিক অৰ্থাৎ অংগনবাড়ী কেন্দ্ৰক কৰি 1 আৰু 2 দুটা ক্লাছ থাকিব, য'ত 3 বছৰ চাইল্ড কেয়াৰ এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হ'ব, আৰু 2 বছৰ শিক্ষা পদ্ধতি ক্লাছ 1 আৰু ক্লাছ 2 থাকিব। তাৰ 3 বছৰটোত থাকিব ক্লাছ 3ৰ পৰা 5 লৈকে। তাৰ পাছৰ বছৰত থাকিব ক্লাছ 6ৰ পৰা ক্লাছ 8 লৈকে, আৰু তাৰ পাছত আহিব ক্লাছ 9ৰ পৰা ক্লাছ 12 লৈকে, অৰ্থাৎ লাষ্ট ষ্টেজ। ইয়াৰ 4টা ভাগত ভাগ কৰা হৈছে: প্ৰাক প্ৰাথমিক, প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক। এবাৰৰ শিক্ষা পদ্ধতিত ৰিজনেল লেংগুৱেজৰ ওপৰত বহুত গুৰুত্ব দিয়া হৈছে, সেইকাৰণে সকলোৱে নিজৰ নিজৰ ভাষাত বা নিজৰ নিজৰ লেংগুৱেজত পঢ়িব পাৰিব। ইংৰাজী ভাষাত বেছি গুৰুত্ব দিয়া নহয়, এজ এ পাৰ্টিকুলাৰ এটা মিনিমাম ছাবজেক্ট হিচাপে থাকিব ইংলিছ ছাবজেক্টটো। লগতে স্পৰ্টছ আৰু ফিজিকেল লাৰ্ণিঙৰ ওপৰত গুৰুত্ব দিয়া হ'ব, চাইল্ড কেয়াৰ এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হ'ব। মিডিল ষ্টেজৰ যোনটো শিক্ষা পদ্ধতি হ'ব ক্লাছ 6ৰ পৰা ক্লাছ 8 লৈকে, তাত আপোনাৰ চাইনাৰ যিদৰে চাইনাই মানে সৰু সৰু ল'ৰা ছোৱালীক ৱেবছাইট আৰু কডিঙৰ বিষয়ে শিকাই আছে, তেনেধৰণে ভাৰতবৰ্ষতো সুবিধা কৰা হ'ব এইটো বিষয়ত, আৰু ক্লাছ 6ৰ পৰাই কডিঙৰ বিষয়ে জ্ঞান ল'ব পাৰিব ল'ৰা ছোৱালীয়ে। লগতে যদি ইণ্টাৰ্ণশ্বিপ, যদি কোনো কোম্পানী বা কোনো ব্যক্তিৰ লগত কোনোবা শিক্ষাৰ্থী যদি কাম কৰিব বিচাৰে, স্কুলত পঢ়ি থকা অৱস্থাতে তেখেতে কাম কৰিব পাৰিব, ইণ্টাৰ্ণশ্বিপ ল'ব পাৰিব, আৰু সেই কোম্পানীৰ পাছত সি জবো কৰিব পাৰিব। মিনিষ্ট্ৰী অফ ডিফেন্সে NCCৰ বাবে ট্ৰেইনিং দিব স্কুলসমূহত। ক্লাছ 9ৰ পৰা ক্লাছ 12 লৈকে যিটো শিক্ষা পদ্ধতি হ'ব, তাত ষ্ট্ৰীম চিষ্টেম নাথাকিব, অৰ্থাৎ যেনেকৈ আগত আছিলে স্পেচিয়েলাইজেশ্যন ছাবজেক্ট আছিলে, যেনেকৈ আৰ্টছ, কমাৰ্চ, ছায়েন্স, এইটো বিষয়ত এতিয়া একেবাৰে ৰোধ কৰা হৈছে, আৰু এতিয়া ষ্ট্ৰীম চিষ্টেমটো নাথাকিব। আগতে কি হৈছিলে, আৰ্টছৰ ষ্টুডেণ্ট কমাৰ্চৰ বিষয়ে পঢ়িব নোৱাৰিছিলে, আৰু কমাৰ্চৰ ষ্টুডেণ্টে ছায়েন্সৰ পঢ়িব নোৱাৰিছিলে। তেনেকৈ এতিয়া নহয়, আৰ্টছৰ ষ্টুডেণ্ট এজনে ছায়েন্সৰ বিষয়লৈ পঢ়িব পাৰে, আৰু ছায়েন্সত পঢ়ি থকা ল'ৰা এজনে আৰ্টছৰ বিষয়লৈ পঢ়িব পাৰে। অৰ্থাৎ যদি এজনে বায়'লজি লৈছে তেখেতে হিউমেনিটি ছাবজেক্টটো ল'ব পাৰে, আৰু যোনে হিউমেনিটি লৈছে সি কমাৰ্চ বা মাৰ্কেটিং ছাবজেক্টটো ল'ব পাৰিব। আগত যি ডিগ্ৰীৰ ফৰ্মুলা আছিলে সেই ডিগ্ৰী ফৰ্মুলাটোও চেঞ্জ হ'ব। যেনেকৈ আগত যদি ডিগ্ৰী 3 বছৰ আছিলে, যেনেকৈ বেচেলৰ ডিগ্ৰীৰ কাৰণে 3 বছৰ পঢ়িব লাগিছিলে, এতিয়া যদি 3 বছৰ পঢ়িব নোৱাৰে, কোনো কাৰণত যদি ৰোধ হৈ যায় বা বাধা হৈ যায়, পঢ়িব নোৱাৰে, যাব নোৱাৰে, তেনেহ'লে যদি 1 বছৰ কোৰ্চ কৰে তেনেহ'লে 1 বছৰৰ কাৰণে চাৰ্টিফিকেট দিয়া হ'ব। যদি 2 বছৰ কোৰ্চ কৰে তেনেহ'লে ডিপ্ল'মা দিয়া হ'ব। যদি 3 বছৰ কৰে তেনেহ'লে তেওঁক বেচেলৰ ডিগ্ৰী দিয়া হ'ব, আৰু যদি 4ৰ্থ বছৰটো কৰে তেনেহ'লে তেওঁক বেচেলৰ ডিগ্ৰীৰ সৈতে ৰিচাৰ্চ চাৰ্টিফিকেট এখনো দিয়া হ'ব, যাক মাল্টি এণ্ট্ৰি আৰু মাল্টি এক্সিট বুলি কোৱা হৈছে। তেনেকৈ ধৰক, যেনেকৈ যদি কোনোবা পঢ়িব নোৱাৰিলে, মাজত এৰি দিলে, তেনেহ'লে সি 2 বছৰ বা 3 বছৰ পাছতো যদি পঢ়িব বিচাৰে তেনেহ'লে সেইটো বিষয়ত পঢ়িব পাৰিব। আৰু 1 বছৰ পাছত যদি সি এৰি দিলে, তাৰ মাৰ্কছবোৰ কি হ'ব, একটা ক্ৰেডিট বেংকত এড কৰা হ'ব, একাডেমিক ক্ৰেডিট বেংক একটা খোলা হ'ব, য'ত যিমানো সি ডকুমেণ্ট ল'ব বা যিমান ডিপ্ল'মা ল'ব, যিমান চাৰ্টিফিকেট তাৰ থাকিব, চব এড কৰা হ'ব, আৰু সি একেবাৰে চব ওলাই ল'ব পাৰিব। NEP 2020 ডিজিটেল লাৰ্ণিং ওপৰত বেছি ফ'কাছ কৰিব। তো এইটোৱে আগৰ যোনটো বেছিক ফৰ্মুলা আছিলে 10+2, এতিয়া সেইটো নাথাকে, ষ্ট্ৰীম চিষ্টেম নাথাকিব। এতিয়া চবেই যোনে যিটো ছাবজেক্ট পঢ়িব বিচাৰে সেইটো পঢ়িব পাৰিব। ইয়াত বহুতখিনি সাল-সলনি হৈছে, যেনেকৈ ইয়াত নতুন আইডিয়া পাব, নতুন আইডিয়া ইমপ্লিমেণ্টেশ্যন কৰিব পাৰিব, আৰু প্ৰব্লেম ছলভিং এডুকেশ্যন প্ৰভাইড কৰা হ'ব। ভকেশ্যনেল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হ'ব, চাইল্ড কেয়াৰ এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হ'ব। তেনেকুৱা বহুত ধৰণৰ প্ৰফিটেবল আমি শিক্ষা পদ্ধতি আনিছে ভাৰত চৰকাৰে। আৰু এইটো পদ্ধতিৰ পৰা যদি আমি শিক্ষা পদ্ধতি লৈ থাকোঁ বা আমাৰ নিউ জেনেৰেশ্যন যদি এইটো শিক্ষা লয়, তেনেহ'লে মই ভাবোঁ সকলোৱে, প্ৰত্যেক ষ্টুডেণ্ট যেতিয়া স্কুলৰ পৰা ওলাই আহিব, সকলোৰে ওচৰত স্কিল থাকিব, কামৰ কাৰণে তাহাঁতক চিন্তা কৰিব নালাগিব। তেতিয়াহ'লে চৰকাৰে শিক্ষা পদ্ধতিত যি
খৰচ কৰিছিলে সেই খৰচো বঢ়াব আৰু GDPৰ মুঠ 6% খৰচ শিক্ষা পদ্ধতিত ব্যয় কৰিব। নিউট্ৰিশ্যন আৰু হেল্থৰ ওপৰত গুৰুত্ব দিয়া হ'ব। সকলো ল'ৰা ছোৱালীক শিক্ষাৰ লগতে চিকিৎসাৰ ব্যৱস্থাও দিয়া হ'ব স্কুলতে। সকলো শিক্ষা পদ্ধতিৰ বাবে সেম ৰেগুলেটৰী থাকিব, সেম ৰেগুলেটৰী বডি থাকিব, য'ত 4টা বৰ্ড থাকিব আৰু সেই 4টা বৰ্ড হৈছে নেশ্যনেল হায়াৰ এডুকেশ্যন ৰেগুলেটৰী কমিটি, জেনেৰেল এডুকেশ্যন কাউন্সিল, হায়াৰ এডুকেশ্যন গ্ৰাণ্ট কাউন্সিল আৰু নেশ্যনেল এক্ৰেডিটেশ্যন কাউন্সিল। এই 4টা বিভাগে শিক্ষা পদ্ধতিত পৰ্যালোচনা কৰিব আৰু কাম কৰিব। আগৰ যিদৰে মানুহে একদম পুৰা মুখস্থ মাৰি পৰীক্ষা পাছ কৰি গৈছিলে তেনেকুৱা চিষ্টেম নাথাকিব এতিয়া। এতিয়া কি হ'ব, যদি ষ্টুডেণ্ট এজনে ভাল মাৰ্কছ লৈছে লগতে তেওঁ নিজে নিজক মাৰ্কছ দিব পাৰিব আৰু তাৰ লগত তাৰ লগৰ যিমান থাকিব, সমনীয়া থাকিব, ক্লাছমেট থাকিব, তাহাঁতেও তাক মাৰ্কছ দিব, লগতে টিচাৰো মাৰ্কছ দিব। সেইকাৰণে 360 ডিগ্ৰী একটা চিষ্টেম হৈ গৈছে, যিটো মানে নিজে নিজক মাৰ্কছ দিয়াৰ চিষ্টেম। বহুত ভাল চিষ্টেম। উচ্চ মাধ্যমিক অৰ্থাৎ ছেকেণ্ডাৰী এডুকেশ্যনৰ পাছত যদি কোনো শিক্ষাৰ্থীয়ে মাৰ্কছ কম হয় বা কোনো কলেজত এডমিশ্যন নাপায়, তেতিয়াহ'লে কমন এপ্টিটিউড টেষ্ট দিব পাৰিব। চ' এতিয়া যোনটো নিউ এডুকেশ্যন পলিচি হ'ব, সেইটো ভকেশ্যনেল এডুকেশ্যনৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ব, যাতে সকলোৰে একটা স্কিল হওক, যাতে নিজে কাম কৰিব পাৰে, ইণ্টাৰ্ণশ্বিপ ল'ব পাৰে, কাৰোবাৰ লগত কাম কৰিব শিকিব পাৰে। আৰু লগত যদি কিবা একটা গেপ হৈ যায়, যদি ডিগ্ৰী পঢ়ি আছে যদি সি, আৰু ডিগ্ৰী যদি গেপ হৈ যায় তেনেহ'লে চাৰ্টিফিকেট দিয়া হ'ব, ডিপ্ল'মা পাব। তেনেধৰণে মানে সি যদি গেপো কৰি দিয়ে তেনেহ'লে আগন্তুক দিনত সি যদি পঢ়িব ইচ্ছা কৰে তেনেহ'লে পঢ়িব পাৰিব। বহুত ভাল চিষ্টেম আহি গ'ল। চ' জানিব লাগে সকলোকে এইবোৰ বিষয়ে, কি কৰিব লাগিব, কি কৰিব নালাগিব, আৰু বহুত কিবা কিবি হ'ব পাৰে, নহ'বও পাৰে। এতিয়া পাৰফৰ্মিং আৰ্টছৰ ওপৰত গুৰুত্ব দিয়া হ'ব, যেনেকৈ নাচ গান এনেকুৱা ওপৰতো গুৰুত্ব দিয়া হ'ব, সংগীতৰ ক্লাছ কৰা হ'ব, তেনেকুৱা ধৰণৰ বহুতখিনি পৰিৱৰ্তন হ'ব। পাৰফৰ্মিং আৰ্টছৰ ওপৰত গুৰুত্ব দিয়াৰ লগে লগে কলা যিবোৰ পেইণ্টিং চেইণ্টিং এনেকুৱাবোৰ শিকিব পাৰিব। মানে বহুতখিনি সামৰি লৈছে, স্পৰ্টছ হওক বা এথলেটিক্স এনেকুৱা টাইপৰ বহুতখিনি বিষয় সামৰি লৈছে। এতিয়া যোনটো এডুকেশ্যন চিষ্টেম হ'ব, মুঠতে সকলোকে একটা স্কিল ইণ্ডিয়া কৰি দিব। সঁচাকৈ একটা স্কিল ডেভেলপ কৰিবলৈ বহুত সুযোগ পাব। সৰুৰ পৰাই যেনেকৈ সৰু ল'ৰা ছোৱালী যেনেকৈ কেয়াৰ কৰা হয়, এতিয়া চাইল্ড কেয়াৰ এডুকেশ্যনৰ ওপৰতো গুৰুত্ব দিয়া হ'ব। তেনেধৰণে একটা শিক্ষা পদ্ধতি যেনেকৈ চেঞ্জ হৈছে, এই শিক্ষা পদ্ধতিত মানে সকলোৰে একটা পৰিৱৰ্তন, একটা শিক্ষাৰ লগতে স্কিল, তাৰপিছত নতুন নতুন জনা, নিউ আইডিয়া হ'ব, আইডিয়া ইমপ্লিমেণ্টেশ্যন কেনেকৈ কৰিব লাগিব, প্ৰব্লেম চলভিং হ'ব মুঠতে। চ' এতিয়া ভাল চিষ্টেম আহিছে, সকলোৱে আশা কৰোঁ এই চিষ্টেমৰ লৈ কিনে বহুত আগবাঢ়িব পাৰিব। চ' বন্ধুসকল, এইখিনি আছিলে, আৰু চব যদি মই ক'ব পৰা নাই তেনেহ'লে ক্ষমা কৰিব। মই PDF-ৰ লিংক দি দিছোঁ তলত, ডেছক্ৰিপশ্যনত একটা লিংক দিছোঁ, PDF ডাউনলোড কৰি ল'ব, ভালকৈ পঢ়ি ল'ব পাৰিব। যদিও ক'ব পাৰিছোঁ নোৱাৰিছোঁ জনাব কেনেকুৱা লাগিছে। চ' বন্ধুসকল, মই এনেকুৱা থাকোঁ বহুত নপুৰণি তথ্যৰ ভাণ্ডাৰ। সেয়ে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেল প্ৰেছ কৰি ল'ব, যাতে আগন্তুক দিনতো মোৰ এনেদৰে ভিডিঅ' পাই থাকিব, চাই থাকিব আৰু আগবাঢ়ি থাকিব। সকলোকে বহুত বহুত ধন্যবাদ।